ফ্ৰেণ্ড, মই ৰেনা স্বাগতম মোৰ নিউ ব্লগলৈ। আশা কৰোঁ আপোনালোকে সহায় সহযোগ কৰিব। আজি আমি যাম দুৰ্গা পূজাৰ অষ্টমী। চাওক আহক, মা ওলাই গ'ল, শৰাই দিব যাব ওলাইছোঁ, দেৰিয়ে হ'ল। চাওঁ আহকচোন কি হয়। বতৰটো আজি বহুত ধুনীয়া কৰিছে, ৰাতি বৰষুণ দিছে, এতিয়া পুৰা ডাৱৰীয়া। বৰষুণ নাহিলে হ'ল আৰু এনেকৈ থাকক বাৰু, গৰমটো অলপ কম যিহেতু। ফাইনেলি মা আৰু খুৰীক লগ পালোঁ। কাষৰ খুৰী এগৰাকী আহিছে আমাৰ লগত, দুজনী মা মোৰ। এতিয়া আমি যাব ওলাইছোঁ। ৰ'দ নাথাকিব পাৰে, গৰমটো ইমান তামাম দিছে নহয়, মানে খোজকাঢ়ি পাহাৰ নামি পেলাই একদম মানে ভাগৰ ধৰি গৈছে। এতিয়া আমি পূজাৰ মণ্ডপটো পামেই। আপোনালোকে জানে চব ছোৱালীৰে, মই নাজানো, মোক কিন্তু বেলুন টেডি বহুত ভাল লাগে দেই। মই পূজা হ'লে মা আৰু পাপাৰ পৰা মানে দাবী কৰি বুলি ক'ব পাৰি খোজোৱে, মানে পূজাৰ কাৰণে বেলুনো লওঁ, পুতলাও লওঁ। আপোনালোকে ক'বচোন কোনে কোনে বেলুন পুতলা ভাল পায়। ফাইনেলি আমি আহি পালোঁ। দেখিব পাৰে দেৰি হ'ল আমাৰ শৰাই দিয়াত আজি। ৰাতিপুৱা মৰ্ণিং ইমান বতৰটো বেয়া আছিলে নহয়, আহোঁতে মানে আমাৰ লেট হৈ গ'ল। মানুহ চাব পাৰে আপোনালোকে, মানুহ পুৰা ভিৰ। আই থিংক লাইন গৈছে চাগে পুৰা। ইয়াত চপ্পলটো খুলি লওঁ মোৰ। নাম গাই আছে। অষ্টমীৰ কাৰণে সকলোৱে চাকি বন্তি জ্বলাইছে। ইয়াত প্ৰসাদ সকলোৱে ঢাকি দিছে। ইয়াত মাৰ ওচৰত সকলোৱে আশীৰ্বাদ লৈছে, শৰাই আগবঢ়াইছে, দেখিব পাইছে আপোনালোকে। ইয়াত কমিটিৰ মানুহবোৰে দেখিবলৈ পাইছে, কামত একদম গৰমত থাকিব পৰা নাই। হ'ব আৰু ইমান গৰম দিছে তাত, আৰু বৰষুণীয়া গৰমবোৰ আৰু জানেই কিমান গৰম। চাব পাৰে। আৰু এটা কথা ক'ব পাহৰি গৈছোঁ বুলি, কাপোৰ লোৱা দূৰৰ কথা, মোক পিম্পল এটাহে দিলে উপহাৰ মায়ে। কি হ'ব, দুৰ্গা মায়ে মোক পিম্পলহে দিলে, বেলেগ আশীৰ্বাদ নিদিলে আৰু।
ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোকে এই ভিডিঅ'টো ভাল লাগিছে। চ' লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিও দিব। থেংক ইউ।